আজি আজি ফেব্ৰুৱাৰী 5 তাৰিখ আজি আমাক আমন্ত্ৰণ কৰাৰ পিছত আমি আহি পালোঁ। আজি ইয়াতে ৰাইজৰ সমাগম দেখি পেলাই ভাল লাগিল। আগন্তুক দিনত বড়োসকলে একেলগে কাম কৰিব পাৰিব বুলি মই আশাবাদী। 12-13 তাৰিখত নতুন পলিটিকেল পাৰ্টি হ'ব পাৰে নেকি ইউনিফিকেশ্যন চিগনেচাৰীসকলে? এইটো কথা আমাৰ সংগঠনৰ ফালৰ পৰা কোনো ধৰণৰ নিশ্চিত নহয়। আমরা কৰিছোঁ যদি আমি এনেকুৱা ধৰণৰ কোনো কথা যাব নে নাই তাতে অংশগ্ৰহণ কৰিব নাই? সেইটো কাৰণে দুয়োখন ভবা যাব, চিন্তা কৰা যাব। যদি নিমন্ত্ৰণ আহে আমাৰ ফালৰ পৰা আমি বেছি উচিত নাই। থেংক ইউ। আমাৰ আজি হ'ল 2003 চনত 10 ফেব্ৰুৱাৰীত যিটো চুক্তি হৈছিলে BLT আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত, ইয়াৰে 18 বছৰ হৈ গ'ল। তো আজি আমি গোটেই জাতি জনগোষ্ঠীক লৈ পেলাই আজিৰ এই বড়োলেণ্ড ডেটো আমি অবজাৰ্ভ কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ ইতিমধ্যে কিছু প্ৰগ্ৰাম আমাৰ শেষ হৈ গ'ল। এইটো হ'ল শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা, ইয়াৰ পিছত আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ শ্ৰদ্ধাঞ্জলি জনোৱা, ইয়াৰ পিছত ফ্লেগ হোইষ্টিং। এতিয়া থাৰ্ড প্ৰগ্ৰামটো হ'ল আমাৰ অপেন ছেশ্যন। ইয়াৰ আগে CM ছাৰে আজি আমাৰ নতুনকৈ যিটো প্লেনেটৰিয়াম সেইটো অপেনিং কৰি এই অপেন ছেশ্যনত আহে। আৰু দেখা গৈছে সকলক আপোনালোকে আমন্ত্ৰণ কৰিছে, তেওঁলোকৰ নীতিবৰ্গও আহিছে। আমি সকলোকে আমন্ত্ৰণ দিছিলোঁ। আপছো যিহেতু চুক্তিকাৰী হিচাপে আছে, ইহঁতক আমি ইনভাইটেশ্যন দিছে, আহে নাহে বেলেগ কথা। NDFB 4টা গড়ৰ লিডাৰসকলক আমি ইনভাইটেশ্যন দিছে, আহে নাহে বেলেগ কথা। আমাৰ ইতিমধ্যে আমি ধীৰেন বড়ো আৰু পেৰেংগা আমি দেখিবলৈ পাইছোঁ, ইহঁতে আহি পাইছে। আৰু এজনটো হ'ল মিনিশ্বৰ বসুমতাৰী, চুক্তিত স্বাক্ষৰকাৰী, তিনিজন আমি ইতিমধ্যে দেখিবলৈ পাইছে। যেন হওক ভালে ভালে হৈ যাওক আজিৰ এই মিটিংখন, সেইটোকে মই কামনা মিলি জুলি মানে আমাৰতো BJP AGP আৰু BPF এলায়েন্সত আছে অলৰেডি, আৰু সেই হিচাপতে যাব ইলেকশ্যন। ছাৰ 12-13 তাৰিখত নতুন কিবা পলিটিকেল পাৰ্টি নাই আমি শুনা মতে ইহঁতে হয় 12 তাৰিখত তামোলপুৰত 4টা গড়ৰ NDP এক গড় হৈ পেলাই কিবা এটা আলোচনা আছে। ইয়াত পলিটিকেল পাৰ্টি বনাই না নবনাই সেইটো মই গম নাপাওঁ। মুঠতে ইহঁতৰ মাজত একটা গড় হোৱাৰ কাৰণে সেইটো আলোচনা মই জনাত। কেনেকৈ এক গড় হ'ব পাৰে 4টা গড়ে, ইয়াৰ ওপৰতহে আলোচনা বুলি মই গম পাইছোঁ। চাৰেণ্ডাৰ আলপা নহয়, তাৰমানে BTC অঞ্চলত শ্বহীদ হোৱা আলফা শ্বহীদ ইহঁতক আমি 1 লাখ কৰি দিম। আৰু সেই নাৰেংগুৰিত যিটো ঘটনা হৈছে বাক্সা নাৰেংগুৰিত, ইহঁতৰ ফেমিলিকো আমি 1 লাখ কৰি আমি দিম। আহি পাইছে আপোনাৰ অনুপ চেতিয়া ডাঙৰীয়া আহি পাইছে ইতিমধ্যে। বড়োলেণ্ড দিৱস উপলক্ষে আজি এইবাৰ প্ৰথম আমাৰ আগমন। বিশেষকৈ BTC কৰ্তৃপক্ষ বিষয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজি, যিহেতু সংযুক্ত মুক্তি বাহিনীয়ে অসমৰ সশস্ত্ৰ সংগ্ৰামখনত যিসকল BTC অঞ্চলৰ 4খন জিলাৰ শ্বহীদ হৈছিল তেখেতসকলক আজি তেওঁলোকে প্ৰথম স্বীকৃতি দিব। অসম চৰকাৰে এতিয়ালৈকে স্বীকৃতি দিয়া নাই, গতিকে সেই স্বীকৃতি দিয়াৰ কাৰণে আমি পুনৰবাৰ BTC কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু টকাটো ডাঙৰ কথা নহয় কিমান টকা দিছে, কিন্তু স্বীকৃতি পোৱাটোৱেই আমাৰ কাৰণে এটা মহামূল্যৱান সম্পদ বুলি ভাবিছোঁ। কাৰণ আমাৰ সংগ্ৰামখনৰ
শ্বহীদসকল আজি স্বীকৃতিপ্ৰাপ্ত হ'ব চৰকাৰৰ পৰা। আলফা যিসকল শ্বহীদ হৈছিল সেইটো প্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰে শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ পাছত পৰৱৰ্তী সময়ত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰাও স্বীকৃতি পোৱাত সহায় হ'ব। হয়, এইটোৱেই কাৰণ আজি যিটো তেওঁলোকে এককালীন এটা আৰ্থিক সাহায্য দিব, এই এককালীন আৰ্থিক সাহায্যটো তেওঁলোকে যিহেতু ৰাজকোষৰ পৰা দিব, গতিকে ৰাজকোষৰ ধন যেতিয়া দিব, ইয়াৰ পৰৱৰ্তীত আমি অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা ৰাজকোষৰ আৰ্থিক সাহায্য পোৱাত শ্বহীদ পৰিয়ালসকলে এটা সহযোগ মানে ভাল হ'ব। আৰু আমি আশা কৰিছোঁ যে BTC চৰকাৰে যিদৰে আমাক শ্বহীদসকলক স্বীকৃতি দি সহযোগিতা কৰিছে, ঠিক তেনেদৰেই অসম চৰকাৰে আৰু ভাৰত চৰকাৰে আগন্তুক দিনত আমাৰ শ্বহীদসকলক স্বীকৃতি দি আৰ্থিক সাহায্য প্ৰদান কৰিব। কিমানমান সদস্য আপোনালোকক আজি তৎকালীন সাহায্য দিব? আজি 286 জনক 1 লাখ টকাকৈ এককালীন সাহায্য দিব, মুঠতে 2,83,00,000 টকা। টকাটো ডাঙৰ কথা নহয়, কিন্তু স্বীকৃতিটোৱে আমাৰ কথা ডাঙৰ কথা। পৰেশ বৰুৱাটো আহিম বুলি কৈ আছে, গতিকে তেওঁ আহক। আৰু আজি বড়ো চুক্তি যেনেকৈ সকলো NDFBক এক হৈ NDFBৰ লগতে গোটেই বড়ো জনগোষ্ঠী ঐক্যবদ্ধ হৈ তেওঁলোকে বড়ো চুক্তি কৰিলে। চুক্তি কৰাৰ পিছত তেওঁলোকে যোৱা 7 তাৰিখে যি এটা সমাগম কোকৰাঝাৰত হৈ গ'ল। গতিকে তেনে এটা পৰিৱেশ যাতে অসমতো সৃষ্টি হয়, আমি পৰেশ বৰুৱাকো আহ্বান জনাইছোঁ, আহক আমি সংযুক্ত মুক্তি বাহিনী হিচাপে আমি পূৰ্বে যিসকল আলোচনা প্ৰক্ৰিয়াত আছোঁ তাৰ লগতে তেওঁ আহক। একেলগতে আমি আমাৰ দাবী লৈ পেলাই ভাৰত চৰকাৰৰ লগত আলোচনা কৰোঁ আৰু আমি অসমতো এনে এটা পৰিৱেশ ঐক্যবদ্ধভাৱে যাতে গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি বিশেষকৈ অসমৰ যিসকল জাতীয় সংগঠন আছে, অসম ছাত্ৰ সন্থা সাহিত্য বা যুৱ ছাত্ৰ পৰিষদকে আদি কৰি যিমানবিলাক জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠন আছে, তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকেও উদ্যোগ গ্ৰহণ কৰক যাতে সংযুক্ত মুক্তি বাহিনী স্বাধীন হোৱা আলোচনা প্ৰক্ৰিয়ালৈ আহে আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰেও তেওঁক অনাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়ে, তাৰ বাবে সকলোৰে প্ৰতি যাতে পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাইছোঁ। BTC ইলেকশ্যন আহি আছে, আলফাই কেনেকৈ অংশগ্ৰহণ কৰিব, কাক ছাপোৰ্ট কৰিব BTC ইলেকশ্যনত? না চাওক, এইটো হ'লে তেওঁলোকৰ দলীয় নিৰ্বাচন, কাৰণ আমিতো কোনো দলৰ ৰাজনীতিত অংশগ্ৰহণ কৰা নাই। গতিকে আমি কোনো দলকে তেনেকৈ মুক্তভাৱে সমৰ্থন নজনাওঁ। যদি ব্যক্তিগতভাৱে কোনোবাই কাৰোবাক দিয়ে সেইটো বেলেগ কথা হ'ব, ব্যক্তিগতভাৱে তেওঁলোকে দিয়াৰ অধিকাৰটো থাকিব, কিন্তু আমি দলগতভাৱে কাকো আমি তেনেকৈ সমৰ্থন নজনাওঁ।